যিসকলে বাধা দিছে সেইগিলা মানুহতে এইটো ৰাস্তাত নচলে, আমাৰহে চলিব লাগে। ইয়াৰ এৰিয়া নহয়, ইয়াৰ মানুহ নহয় সিহঁতে। নাজানো এতিয়া দূৰৰ পৰা আহি আপোনালোকৰ কি জানো, এটাই শুনা পালো মেমচু আছে, ৰাস্তাটো বন্ধ কৰিব বিচাৰিছে। সিহঁততো এইটো ৰাস্তাত বোধ কিজানি একদিনো নাযায়, আমাৰহে যাব লাগে, আমাৰহে কষ্ট কৰিব লাগে। এতিয়া যদি কোনোবাই তেনেকে দূৰৰ পৰা আহি আপোনালোকে ৰাস্তাত বাধাৰ সৃষ্টি কৰে, আপোনালোকে ৰাইজে নাই নিদিওঁ। ৰাইজে কি কৰিব? ৰাইজে বাধা দিম, আমি ৰাস্তা হ'ব লাগে। দুৰ্নীতি কৰা বুলি কৈছে, তেওঁলোকে ইয়াতে আহি ঠিকাদাৰক লগ ধৰিছিল, ঠিকাদাৰক কৈছিল যে কিবা পইচা পাতি কথা কৈছিল, তেওঁ অমান্তি হোৱাত তেওঁ আকৌ বিদ্ৰোহ কৰিছে। গতিকে ৰাইজেতো বিদ্ৰোহ কৰা নাই, তেওঁ সংগঠনৰ ল'ৰা, গতিকে তেওঁৰ কথাত আমি ৰাইজে নামানো। আমাৰ কথা হ'ল ৰাস্তাটো হৈছে ভাল আৰু কামো ভাল হৈছে, ইটাবিলাক আমি দেখিছোঁ, ৰাইজেও দেখিছে, ইটাবিলাক 1 নম্বৰ ইটা ৰোলাৰ কৰিছে, চেনকেবল পলাইছে, তাৰপিছত পানীও মাৰিছে আৰু লেবাৰৰ কাম কৰি আছে, আমি সকলোৱে দেখি আছোঁ। গতিকে এইটো ৰাস্তাত সিহঁতে যদি কিবা দুৰ্নীতি আছে ঠিকাদাৰক ক'ব লাগিছিল বা ডিপাৰ্টমেণ্টক ক'ব লাগিছিল, অকলে ফটো মাৰি দিয়াটো আমি নামানো। আৰু এইটো আমি নস্বাত কৰিছোঁ আৰু আমি আমাৰ MLA ছাৰক ধন্যবাদ জনাইছোঁ, ইমান দিনে পৰি থকা ৰাস্তাটো আমাক কৰি দিলা, তেওঁক আন্তৰিকে ধন্যবাদ জনাইছোঁ। এইটো এটা চক্ৰান্ত হৈ আছিল, তেওঁ পইচা খোজাৰ কাৰণে আৰু MLAৰ এগেইনষ্টত কিবা কৈছে, সংগঠনটোৰ নাম ক'ব পাৰিব আপুনি? নেমচু বুলি কৈছে। আৰু গতিকে এইটো আমি নাজানো, তেওঁ খোজা বুলি শুনিছোঁ। আৰু গতিকে আমাৰ তৰফৰ পৰা তেওঁ বিচাৰ লাগে আৰু ৰাস্তাটো আমাৰ হ'ব লাগে, ৰাস্তাটো ঠিকাদাৰ বন্ধ কৰিছে। গতিকে আমি তেওঁক অনুৰোধ কৰিছোঁ ৰাস্তাটো আমাক কৰি দিব লাগে। আৰু এই DC ছাৰক আৰু CO ছাৰক আমি অনুৰোধ কৰিছোঁ যাতে এই তদন্ত কৰি কাম ভাল হোৱা বুলি আমি দেখিছোঁ, তেওঁলোকে লাগিলে পৰিদৰ্শক কৰি আমাৰ কামটো কৰি দিয়ক, এইখিনি আমাৰ মূল কথা। হয়, তেওঁ ছাইডতহে জুখিছে, মাজতো আৰু জোখা নাই। যিটো মাজত জুখিছে, এতিয়াও আপোনালোকে চাব, জুখি দিব পাৰিব, আমি লাগিলে জুখি দিম। গতিকে ছাইডত যিটো জুখিছে, যিটো ছাইড বাম হয়, সি আচলতে নাজানেই ছাইড বামটো কৰাৰ কাৰণে তাত যে খালী থাকিব লাগিব, সেইটো খুদি দেখাই দিছে। আৰু কোনোবাই দুৰ্বৃত্তকাৰী 2-4জন আহি সিহঁতৰ পাৰ্চনেলি মনোভাৱ নোহোৱাৰ কাৰণে ক'ৰবাত খান্দি অলপ হেৰি কৰিছে, এই ফেচবুক বা আপোনাৰ পৰ্টেল কিবা মিডিয়াত এইবিলাক দিছে, কিন্তু সেইটো নিশ্চয় আমি জানো যে সিহঁতে সেইখিনি ভুল কৰিছে। আৰু নেমচু বুলি ক'বলৈ গ'লে এতিয়া বেয়াই লাগে, সেইখিনি মই আৰু আপোনালোকৰ মাজত নকওঁ, কাৰণ আমাৰ জাতীয় সংগঠন, আমি ক'লেও বেয়া হয়, আমি সেইখিনি ক'ব বিচৰা নাই। জাতীয় সংগঠনটো জিন্দা থাকক, মই সেইটো নকওঁ, কিন্তু এইবিলাক কামত যাতে সিহঁতে বাধা নিদিয়ে, কাৰণ এইটো ৰাইজৰ খুব এচেঞ্চিয়েল ৰাস্তা। আজি চাওক, সিহঁতে 4-5জন মানুহ ল'ৰাই এইটো কাম কৰিছে। আজি আপোনালোকে ইয়াতে চাই আছে, প্ৰায় 100-150 মানুহ ওলাই আহিছে। কিহৰ কাৰণে ওলাই আহিছে? মাত্ৰ ৰাস্তাটো লাগে। এই বিধায়কজনে যে এই চেংচনটো দিছে, তাৰ কাৰণে আমি বিধায়কক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যে এনেকুৱা ৰাস্তা যদি এই আমাৰ যিজন ঠিকাদাৰে বনাই আছে, এনেকুৱা ৰাস্তা যদি আৰু 2-4টা আমাৰ বিধায়কে দিয়ে, আমি ক'ম যে নেমচু, আমচু আৰু যদি মোচা কোনোবা আছে বা আচু কোনোবা যদি আছে, সিহঁতক মাতি আনি সিহঁতক ভৰিত ধৰি হ'লেও আমি এই কামখিনি কৰাই ল'ম, যে আপোনালোকক কোনো ধৰণৰ ডিষ্টাৰ্ব দিব নালাগে। পাব্লিকৰ যিখিনি তাৰমানে যিখিনি বেনিফিট হয় ৰাস্তাৰ ক্ষেত্ৰত, সেইখিনি আপোনালোকক কৰিবলৈ দিবলৈ আপোনালোকক অনুমতি দিব। কোনো ধৰণৰ পেপাৰ পত্ৰিকাত এইবিলাক লিখা মেলা কৰিব নালাগে, যিহেতু এইটো আপোনালোকে ভালদৰে জানে, MG এনৰেগাৰ পইচাটো পাইপলাইনত সোমোৱাৰ পিছত 6 মাহতো হ'ব পাৰে, 2 বছৰ পিছতো পইচা হ'ব পাৰে, কিন্তু ৰাস্তাটোতো লগে হৈ আছে, সেইখিনি আপোনালোকে চিন্তা কৰিব লাগিব।